স্বাগতম জনাইছোঁ নতুন এটি ভ্লগলৈ। আজি মই গৈ আছোঁ অৰুণাচল আৰু এটি শ্বুটিঙৰ লোকেশ্যন চাবৰ বাবে। গতিকে ভাবিলোঁ আজি আপোনালোকক দেখুৱাওঁ। এইফালে বাটতে ইমান ধুনীয়া দৃশ্য এটা দেখি ৰৈ দিলোঁ। ভাবিলোঁ অকণমান দুকপমান ফটো মাৰি লওঁ ইয়াতে ৰৈ পিনি, লগতে আপোনালোককো দেখুৱাওঁ দৃশ্যবিলাক। মহবিলাক চৰি আছে ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত। মোৰ ভাল লাগে এনেকুৱা দৃশ্যবিলাক। ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ। বহুত ভাল লাগে সেউজীয়া পৰিৱেশবিলাক মোৰ। আচলতে সেউজীয়া বুলি ক'লে মনত বহুতো ধুনীয়া অনুভৱ জাগি উঠে। হয়তো সকলোৰে ভাল লাগে সেউজীয়া পৰিৱেশ। গতিকে আপোনালোকে চাই থাকক। বৰ্ডাৰ পালোহি। এতিয়া ইয়াত পাছ ল'ব লাগিব। এতিয়া পাছটো লৈ আমি গৈ আছোঁ। অৰুণাচলত সোমাবলৈ ইয়াত পাছ উলিয়াবলগীয়া হয়। কিন্তু এতিয়া ক'ভিড চলি আছে, গতিকে যাব দিয়ে নিদিয়ে চাওঁ, গৈ চাওঁ। ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। ইয়াত কৰোণা টেষ্ট নকৰাকৈ ভিতৰত সোমাব নিদিয়ে। গতিকে চাওঁ কি কৰোঁ। অৰুণাচল যোৱা নহ'ল, যিহেতু চেক গেটত বহুত কিবা কিবি লাগে আজিকালি, যিহেতু ষ্টেটখন সলনি হৈ যায়। তাতে ক'ভিডৰ পৰিস্থিতি চলি আছে। ক'ভিড টেষ্ট কৰাৰ লগতে আৰু বিভিন্ন কথা আহি পৰে তাত। ক'ভিড টেষ্ট কৰা ডাঙৰ কথা নাছিলে, কিন্তু মোৰ আটাইতকৈ ডাঙৰ মুখামিতা হ'ল কি, মই ঘৰত আপোনাৰ পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড এৰি থৈ আহিলোঁ। গতিকে অলপ প্ৰব্লেম হ'ল, সেয়ে ঘূৰি আহিলোঁ। এতিয়া গতিকে ভোক লাগিছে, কিবা এটা খাই লওঁ বাটত। গতিকে আপোনালোকে চাই থাকক। NH 37 কিবা এটা খাই লওঁ ইয়াতে। ৰেষ্টুৰেণ্টখন হয়তো বহুতে চিনি পায়। এইফালে আহিলে মুখকে নাথাকে, নোহোমাকৈ নাথাকে। ইয়াত ডুমডুমাত আছে, আহিব আপোনালোকে। বহুত ধুনীয়া। গতিকে খাই লওঁ, যথেষ্ট ভোক লাগিছে। আচলতে যিটো আশা কৰি যোৱা হয়, সেইটো নহ'লে ভাল নালাগে মনটো। গতিকে আকৌ আহিম, পুনৰ আহিম। যিহেতু এটা শ্বুটিঙৰ লোকেশ্যন চাবলৈ বুলিয়ে মই গৈছিলোঁ, গতিকে আকৌ আহিব লাগিব। সেইটো মূৰ্খামি কৰিলোঁ। ঘৰত মই পান কাৰ্ড আৰু ভোটাৰ আই ডি চব এৰি থৈ আহিলোঁ। যাব নোৱাৰিলোঁ আজি। বেয়া লাগিছে যথেষ্ট, বহুত দূৰ বাট গ'লোঁ। গতিকে নহ'ল যেতিয়া ইয়াতে খানাটো খাই লওঁ আৰু।
খালোঁ, এতিয়া অলপ ভাল লাগিছে। যথেষ্ট ভোক লাগিছিলে, এতিয়া ৰক্ষা পাইছোঁ। ভাবিছিলোঁ অৰুণাচল যাম, ধুনীয়াকৈ ব্লগো কৰিম, কিন্তু আশাত চেঁচা পানী পৰিল, সকলো হৈ নুঠিলে। গতিকে পুনৰ যাম, তথাপি সময় আছে যাবলৈ পুনৰ। গতিকে ভিডিঅ'টো আৰু কি দেখুৱাম আৰু, বিশেষ দীঘলীয়া নকৰোঁ, আজি ইমানতে সামৰণি মাৰিছোঁ। গতিকে আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, বহুত ধুনীয়া ধুনীয়া ব্লগ আহি আছে। বাই বাই।